কাৰণ আমি লাষ্ট পৰ্যায়লৈকে এই ৰাতি 2টা বজাতহে আমি ফাইনাল আমাৰ সিলেকশন অফ দি ক্যান্ডিডেট ফৰকামিং বিটিসি ইলেকশন আমি কিছুমান ফাইনাল কৰিছো আজিলৈকে গোটেইকেইটা ফাইনাল হোৱা নাই টোটেল 40টাৰ মাজত আমি 22টা এতিয়ালৈকে আমি ফাইনাল কৰিবলৈ আমি সক্ষম হৈছো যিয়ে নহওক মই যি ফাইনাল হৈছে এইটো আজি অন বিহাফ অফ দি UPPL Central Committee one of the General Secretary মই আপোনালোকক আজি আমাৰ যেটো ফাইনাল যেটো ক্যান্ডিডেট সিলেকশন এটো ডিক্লারেশন দিবলৈ গৈ আছো প্ৰথমতে আমাৰ 1 নম্বৰত আমাৰ জমদুৱাৰ সমষ্টি 4 নং জমদুৱাৰ সমষ্টি ST ৰিজাৰ্ভ এটো জিৰণ বসুমতাৰী প্ৰথমে জিৰণ বসুমতাৰী তেখেতে আগত MCLA আছিলে তেখেতক আমি এতিয়া আকৌ ক্যান্ডিডেট হিচাপে ইয়াত আমি বাছনি কৰিছো আৰু সৰাইবিল সমষ্টি ST ইয়াতে আমি সৰাইবিল সমষ্টি আমাৰ শিলা বসুমতাৰী তেখেতে আমি দিয়া হৈছে কুসুক ST আমাৰ উকিল মুসাহাৰী ডাঙৰীয়াক আমি ইয়াতে দিছো আৰু 8 নম্বৰ দতমা সমষ্টি ইয়াতো ST সমষ্টি ST ৰিজাৰ্ভ আছে এটা আমি জ্যোতিৰিন্দ্ৰ ব্ৰহ্ম এক দিয়া হৈছে আকৌ 10 নম্বৰ দেৱৰগাঁও সমষ্টি এটো ST ৰিজাৰ্ভ হয় তাতে আমি বুদ্ধদেৱ মুসাহাৰী তেখেতক ক্যান্ডিডেট হিচাপে ইয়াত দিয়া হৈছে আৰু 11 নম্বৰ বাউকুংগ্ৰী সমষ্টি এটো ST ৰিজাৰ্ভ হয় এটো আমি প্ৰতিভা ব্ৰহ্ম মিসেস প্ৰতিভা ব্ৰহ্ম তেখেতক ইয়াতে ফাইনাল সিলেকশনৰ আমি আনিছো আৰু নেক্সট 13 চিৰাং এটো ST ৰিজাৰ্ভ হয় মই জেনাৰেল সেক্ৰেটাৰী UPPL ৰ মোৰ নামে ইয়াত আইছে মাউতি ব্ৰহ্ম হাজুৱাৰী আৰু নেক্সট আমাৰ 14 চিৰাং দুৱাৰ ST সমষ্টি ৰঞ্জিত বসুমতাৰী এলাইস ফেৰেঙ্গা তেখেতক আমি ক্যান্ডিডেট হিচাপে দিছো তেখেতে এক্স NDFB হয় সাউৰাইৰা গ্ৰুপৰ আৰু জেনাৰেল সেক্ৰেটাৰী আছে তেখেতে ৰঞ্জিত বসুমতাৰী তেখেতক আমি দিছো 14 চিৰাং দুৱাৰত আৰু 15 কাজলগাঁও সমষ্টি এইটো আমাৰ ভাইস প্ৰেসিডেন্ট ডাঙৰীয়া ৰেংগৰা নাৰ্জাৰী ডাঙৰীয়া হয় তেখেতৰ নামটো ইয়াত আছে আৰু 16 নিসীমা এইটো আমাৰ এক্সিস্টিং MCLA হয় নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া তেখেতক আমি দিছো আৰু 17 নম্বৰত সুবাইজাৰ সমষ্টিত এইটো ST ৰিজাৰ্ভ হয় গুণেশ্বৰ গয়াৰী ডাঙৰীয়াক আমি ইয়াতে দিছো আৰু 18 নম্বৰ serfang এইটো ST ৰিজাৰ্ভ হয় মানস serfang ইয়াত আমি সুৰেশ দৈমাৰী ডাঙৰীয়াক ইয়াতে আমি আনিছো আৰু লগতে আমাৰ 25 নম্বৰ বাগানপাৰা এইটো ST ৰিজাৰ্ভ হয় ইয়াত আমি কাটিৰাম বড়ো তেখেতক আমি আনিছো আৰু 26 নম্বৰ দৰঙ্গাজুলি ST ইয়াতে আমি ফণীন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক ইয়াতে আমি ক্যান্ডিডেট হিচাপে আমি দিছো আৰু 27 নম্বৰ নাগৰিজুলি এইটো নন ST হয় স্যাৰ নাগৰিজুলিটো ইয়াত আমি সুশীল দাস আমি ইয়াতে ক্যান্ডিডেট হিচাপে আমি প্ৰক্ষেপ কৰিছো আৰু 28 নম্বৰত আছে গয়বাৰী ST ৰিজাৰ্ভ হয় আৰু ইয়াত আমাৰ UPPL নতুন সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ইয়াতে দিছো আমাৰ গয়বাৰী সমষ্টিত আৰু 29 ইয়াতে আমি শুক্লাই serfang ইয়াত আমি প্ৰদীপ বড়ো ডাঙৰীয়াক আমি দিছো আৰু 30 নম্বৰ যেটো সমষ্টি আছে গৰেশ্বৰ এইটো ST ৰিজাৰ্ভ হয় পবিত্ৰ কুমাৰ বড়ো তেখেতক আমি ক্যান্ডিডেট হিচাপে আমি দিছো আৰু নেক্সট আমি দিছো 31 ফেৰাবাৰী সমষ্টি এইটো ST ৰিজাৰ্ভ হয় আমাৰ বাবুল বসুমতাৰী ডাঙৰীয়া আমাৰ UPPL দলৰে ভাইস প্ৰেসিডেন্ট হয় তেখেতে আৰু নেক্সট আমি দিছো 34 কালিংদুৱাৰ এইটো ST সমষ্টি হয় দিলীপ বড়ো তেখেতক আমি দিয়া হৈছে এজন ক্যান্ডিডেট হিচাপে আৰু লগতে আমাৰ ধনচিৰি এটা সমষ্টি আছে এইটো ST ৰিজাৰ্ভ হয় রুজুগরা মুসাহারি তেখেতক আমি ক্যান্ডিডেট হিসাবে দিছো আর 38 এটি হল ভৈরব কুণ্ডু আমার ন্যাশনাল ডেমোক্রেটিক ফ্রন্ট অফ বড়োল্যান্ডর এক্স NDFB তেখেতে সভাপতি আছিলে মাননীয় গোবিন্দ বসুমতাৰী ডাঙৰীয়াক ইয়াত আমি এজন ক্যান্ডিডেট হিসাবে আমি দিছো আৰু ইয়াৰ লগতে আমাৰ কিছুমান সমষ্টি বাকি ৰৈ গৈছে ইয়াতে টোটাল
আমি 22টা আউট অফ 40 আমি 22টা সমষ্টি আজি ফাইনাল এটা আমি ডিক্লাৰেশ্যনটো দিছোঁ কেণ্ডিডেট হিচাপে আৰু বাকী 18টা থাকি গ'ল আমি 18টাটো অহাকালিৰ মাজত আমি ডিক্লাৰেশ্যন চৰি আজি মানে ৰাতিপুৱালৈ আকৌ মানে আজিৰ দিনতে আমি দিম সন্ধিয়া মোটামুটি 5টা বা 4টাৰ মাজতে আমি সন্ধিয়া দি দিম ক্ষেত্ৰত আপোনালোকৰ কাৰোবাৰ লগত যোগাযোগ আছিল নেকি কেনেকুৱা তেনেকৈ আমাৰ কোনো তেনেকৈ এলায়েন্স কৰাৰ লগত হোৱা নাই কিন্তু বুজা পৰা কেইটামান ৰাজনৈতিক দলৰ লগত আমি বুজা পৰা কৰিম ইতিমধ্যে অলপ আলোচনা চলি আছে এতিয়ালৈকে ফাইনেল হোৱা নাই কিন্তু বুজা পৰাটো অলপ থাকিব আজি যিটো 22টা ঘোষণা হ'ল এই ক্ষেত্ৰত কিমানখন চিটত আপোনালোকে আজি ঘোষণা হোৱাৰ পিছত জিকাৰ বেছি কিমান আছে আজি যিখিনি আমি ডিক্লাৰেশ্যন দিছে এইটো আমাৰ ফাৰ্ষ্ট এটা লিষ্ট আৰু এইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ গতিকে আমি 22টা দিছোঁ 22টাতে আমি আশা কৰিছোঁ যে 22টা আমি জিকিম ফাৰ্ষ্ট লিষ্টৰ যিকেইটা আমি দিছোঁ আপোনালোকৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে আমাৰ মূল প্ৰতিদ্বন্দ্বীটো তেনেকৈ আমি এতিয়ালৈকে দেখা নাই কিন্তু নিশ্চয় BPF হয়তো মোকাবিলাটো কৰিব আৰু লগতে আমাৰ BJP এইবাৰ খুব ষ্ট্ৰংলি কেণ্ডিডেট দিছে বুলি আমি শুনিছোঁ তেখেতসকলৰ লগা অলপ হ'ব নিশ্চয় আৰু ইয়াৰ লগতে আমাৰ নৱচৰণীয়া ডাঙৰীয়া আছে তেখেতৰ যিটো নতুনকৈ দল গঠন কৰিছে গণশক্তি পাৰ্টি এইটোৰ লগতো অলপ হ'ব নিশ্চয় কাৰণ ইয়াতে অলপ মাজতে MP ইলেকশ্যনত যি হৈছিলে সেইটো লৈ পেলাই আমাৰ অনাবড়ো ভাইসকলে আমাৰ BPF হওক UPPৰ লগত টক্কৰ মাৰিছিলে যোৱাবাৰ তো গতিকে এইবাৰ অলপ হ'লেও হ'ব কিন্তু আমি আশা ৰাখিছোঁ BTR চুক্তি হোৱাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে এটা আশা তেওঁলোকে দেখিছে যে এতিয়া বড়ো অনাবড়ো ৰাজনীতি ইয়াত নচলে আমি ইয়াত মানে ডেভেলপমেণ্টৰ কথাটো চিন্তা কৰিব লাগে সেইটো সকলোৰ মাজত এতিয়া আহিছে তো গতিকে আমি ভাবিছোঁ যে BTR চুক্তি হোৱাৰ পিছত যি অনাবড়োৱে হওক বা আমাৰ BJPয়ে হওক বা বিভিন্ন ৰাজনৈতিক পাৰ্টি যিসকলে আজি ইয়াত আহিছে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমাৰ BTR যিটো ইলেকশ্যন ইয়াত নিশ্চয় তেখেতসকলে এই অঞ্চলৰ উন্নতিৰ কাৰণে চিন্তা কৰিছে গতিকে সকলো দলে আমাৰ লগত সহায় সহযোগিতা কৰাৰ কাৰণে আগবাঢ়ি আহিছে গতিকে এইবাৰ নিৰ্বাচনত পৰাইছে ভোট কংগ্ৰেছো আহিছে UDF আহিছে নিৰ্বাচন খেলিবৰ কাৰণে হয় নিশ্চয় সেইটো আমি ৱেলকাম কৰিছোঁ গণতান্ত্ৰিক দেশত যিমান দল আছে সেই দলবিলাক যদি আহিছে তাৰ কাৰণে আমি ৱেলকাম জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমাৰ BTC বা BTR যিটো ইলেকশ্যন হ'বলৈ গৈ আছে ইয়াতে সকলো ৰাজনৈতিক পাৰ্টিবিলাকে আগভাগ ল'ব আৰু তেখেতসকলে গণতান্ত্ৰিক যিটো পদ্ধতি আমাৰ এই BTRত সকলোৱে আগভাগ লৈ পেলাই এইটো এটা চিম্বলিক যে ইয়াত যে শান্তি প্ৰতিষ্ঠা হৈছে আৰু আমাৰ যে মিলা প্ৰীতি আহিছে ইয়াত যে কোনো মানে অস্ত্ৰধাৰী সংগঠনবিলাক মানে তেনেকেই দাদাগিৰি কৰি পেলাই বা গুলি বাৰুদ ফুটাই পেলাই যে কাকো যে দমন কৰিব নোৱাৰে এইটো এবাৰ আমাৰ চিম্বলিক এটা ইলেকশ্যন হ'ব তো গতিকে আমি এইটো ভাল পাইছোঁ সকলো দলে আহক খেলক আমি তাকে আমি কামনা কৰিছোঁ নমিনেশ্যন কেতিয়া থাকিব আমাৰ নমিনেশ্যন অহাকালিৰ পৰা আৰম্ভ হ'ব আমাৰ UPPL দলৰ পৰা আজিৰ পৰা আৰম্ভ হ'ব আমাৰ প্ৰমোদ ব্ৰহ্ম ডাঙৰীয়া গৈবাৰী সমষ্টিৰ কাৰণে আজিৰ দিনতে মানে 11টামান বজাত তেখেতে নমিনেশ্যন দিবলৈ গৈ আছে BTC আগ্ৰা মহিলাকে কৈছে UPPL 0 পাব কি ক'ব এতিয়া ক'ব গ'লেতো খুব বেয়া কথা হয় না নহয় তেখেতে নিজে BTR যিটো চুক্তি হ'ল এজন সাক্ষী হিচাপে তেখেতে নিজে সাইন কৰিছে আকৌ কৈ আছে এইটো চুক্তিটো ভাল হোৱা নাই কোনোবা চাৱৰাইগাৰা গোবৰ জবৰদস্তি সাইন কৰাইছে ৰঞ্জত দৈমাৰীক জবৰদস্তি সাইন কৰাইছে তেনেধৰণৰ বহু কথা কৈ আছে তো গতিকে মই আৰু বেছি কথা ক'ব নকওঁ অসমীয়াত এটা কথা আছে যে ছাগলী কি নাখায় আৰু পাগলাই কি নকয় মই এইখিনি আপোনালোকক কৈছোঁ আৰু বেছি কথা নকওঁ থেংক ইউ